নমস্কাৰ ছাত্ৰছাত্ৰীসকল, তোমালোকক স্বাগতম জনাইছোঁ মোৰ উন্নত ভিডিঅ'লৈ। ছাত্ৰছাত্ৰীসকল, তোমালোকে গম পাইছা যে 2019 বৰ্ষত যিসকল ছাত্ৰছাত্ৰীয়ে ষ্টাৰ মাৰ্ক অৰ্থাৎ 75% সহ পাছ কৰিছিল তেওঁলোকক লেপটপসমূহ দিব পৰা নাছিল। এই বছৰ দিয়া কথা আছিল, তোমালোকক মই ভিডিঅ' বনাইছোঁ ইতিমধ্যে। তো কি হৈছে, যোৱা 12 তাৰিখৰ পৰা লেপটপসমূহ দিয়া আৰম্ভ হৈছে। প্ৰথমতে কামৰূপ মেট্ৰত দিয়া আৰম্ভ কৰিছে। তো আজিৰ এই ভিডিঅ'টোত মই তোমালোকক ক'ম যে তোমালোকক কি লেপটপ দিয়া হ'ব বা তোমালোকৰ নিজৰ জিলাখনত কেতিয়া লেপটপ দিব, লেপটপটোৰ সম্পূৰ্ণ স্পেচিফিকেশ্যন কি লেপটপটোত ৰেম আছে বা কি কোম্পানীয়ে তোমালোকক লেপটপ দিয়া হ'ব, সকলোবোৰ এই ভিডিঅ'টোত ক'ম। লগতে তোমালোকৰ এখন লিষ্টটো দেখুৱাম যে ডিষ্ট্ৰিক্ট ৱাইজ কেতিয়া দিয়া হ'ব। তো তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰিবা, সম্পূৰ্ণ চাবা। লগতে এই ভিডিঅ'টো যদি এতিয়ালৈ লাইক কৰা নাই তেন্তে লাইক কৰা, আৰু চেনেলটো প্ৰথমবাৰ চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই থোৱা। আৰু ছাত্ৰছাত্ৰীসকল, এই ভিডিঅ'টো তোমালোকে হোৱাটছআপ, ফেচবুক য'তে পাৰে যিমান পাৰে শ্বেয়াৰ কৰি দিয়া। তো ব'লা আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে তোমালোকে এই লিষ্টখন চাই লোৱা যে এইবাৰ কিমান ছাত্ৰছাত্ৰীয়ে লেপটপ পাব। তো তোমালোকে এইখন দেখিবলৈ পাইছা যে দ্য নাম্বাৰ অফ এৱাৰ্ড উইনাৰ্ছ ফৰ ইয়াৰ 2090 আৰ। এইখন দেখিবলৈ পাইছা যে প্ৰথমতে দিছে হাইস্কুল লিভিং এক্সামিনেশ্যন, মানে HSLC পৰীক্ষা হৈছে 16,891। তাৰপাছত তোমালোকে দেখিছা হাই মাদ্ৰাছাৰ পৰা হৈছে 115 জন, তাৰপাছত ছিনিয়ৰ মাদ্ৰাছাৰ পৰা হৈছে 32 জন, তাৰপাছত তোমালোকে দেখিবলৈ পাবা যে টাইটেল মাদ্ৰাছাৰ পৰা 30 জন, আৰু টোটেল হৈছে 17,039 জন। তো এই সমগ্ৰ ছাত্ৰছাত্ৰীসকলে এবাৰ 2020 চনত লেপটপ পাব। তো তোমালোকক এইখন লিষ্ট দেখুৱালোঁ কিমান ছাত্ৰছাত্ৰীয়ে লেপটপ পাব। তো এতিয়া তোমালোকে চোৱা লেপটপটোত কি স্পেচিফিকেশ্যন আছে। তেওঁলোকে লেপটপটোৰ নাম উল্লেখ কৰা নাই, কিন্তু স্পেচিফিকেশ্যনসমূহ উল্লেখ কৰিছে। তো তোমালোকৰ ইয়াৰ প্ৰচেছৰ হৈছে AMD A6-7500B ডুৱেল কোৰ অৰ হায়াৰ উইথ TDP 15W অৰ লেছ। তোমালোকৰ RPM হৈছে 1TB SATA 5400। এতিয়া তোমালোকে যিটো ৰেম তেওঁলোকে লেপটপত দিছে সেই ৰেমটো তোমালোকে চাই লোৱা। এইটো হৈছে 4GB DDR4 2133 MHz। তাৰপিছত যিটো তোমালোকৰ OS আছে, OSটো হৈছে M-Tron Super X OS তেওঁলোকে প্ৰদান কৰিছে, যিটো তোমালোকে জানাই যে ভাল। আৰু দেখিবলৈ পাইছে 141366x766 পিক্সেল HD LED বেকলাইট। তো তোমালোকে লেপটপটোৰ স্পেচিফিকেশ্যনখিনি দেখি হয়তো তোমালোকে অনুমান কৰিব পাৰিছা যে লেপটপটো কি হ'ব পাৰে। তো তোমালোকক মই ভালদৰে কৈ দিছোঁ যে যিহেতু তোমালোকৰ HSLC লেপটপ M-Tronৰ ফালৰ পৰা তোমালোকক প্ৰদান কৰা হয়, তো যেতিয়াই তেওঁলোকে M-Tronৰ পৰা প্ৰদান কৰে তেতিয়া আৰু ইয়াৰ প্ৰচেছত দেখিছা তোমালোকে AMD, অৰ্থাৎ M-Tronে যেতিয়া AMD প্ৰচেছৰ দি তোমালোকক লেপটপ প্ৰদান কৰে তেতিয়া লেপটপটো হয়তো Lenovo নতুবা HP হ'ব পাৰে। তো যোৱাবাৰ কি কৰিছিল, ডিষ্ট্ৰিক্ট ৱাইজ বেলেগ দিছিল, কোনোবা ডিষ্ট্ৰিক্টত Lenovo দিছে বা কোনোবা ডিষ্ট্ৰিক্টত HP দিছে। তো এইটো ক'ব নোৱাৰা যে তোমালোকৰ ডিষ্ট্ৰিক্টত কি দিব। দুয়োটা লেপটপে অতি ভাল বা AMD প্ৰচেছৰ তোমালোকে জানা যে অতি ভাল। তো চিন্তা কৰিব নালাগে, তোমালোকক অতি ভাল লেপটপ তেওঁলোকে প্ৰদান কৰিব। চ' এতিয়া তোমালোকক দেখাব বিচাৰিছোঁ যে তোমালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ লেপটপসমূহ কেতিয়া প্ৰদান কৰা হ'ব। এইখন লিষ্ট কোনো ধৰণৰ অফিচিয়েল লিষ্ট নহয়, কাৰণ অফিচিয়েলি কোনো ধৰণৰ লিষ্ট অহা নাই। তেতিয়ালৈকে তোমালোকে এইখন মানি চলিব লাগিব। এইখন মই কালেক্ট কৰিছোঁ বেলেগ এটা চ'ৰ্চৰ পৰা। তো ইয়াত তোমালোকক দেখিবলৈ পাইছে যে ইতিমধ্যে কামৰূপ মেট্ৰত লেপটপসমূহ প্ৰদান কৰা হৈছে। এতিয়া তাৰপিছত কেই নম্বৰত তোমাৰ ডিষ্ট্ৰিক্টখন আছে এই সকলোবোৰ ইয়াত চাই লোৱা ভিডিঅ'টোত। ইয়াত দিয়া আছে যে কামৰূপ ৰুৰেল 2 নম্বৰ দিব, 1 নম্বৰ ইতিমধ্যে কামৰূপ মেট্ৰ দিয়া হৈছে, 3 নম্বৰত দেখিছা যে যোৰহাট আছে, তাৰপিছত তোমালোকে 4 নম্বৰত দেখিবলৈ পাইছা শিৱসাগৰ আছে, 5 নম্বৰত গোলাঘাট, 6 নম্বৰত দেখিছা যে নগাঁও, 7 নম্বৰত মৰিগাঁও, 8 নম্বৰত বৰপেটা, 9 নম্বৰত নলবাৰী। তাৰপিছত তোমালোকে ইয়াত দেখিবলৈ পাইছে 10 নম্বৰত বঙাইগাঁও, 11 নম্বৰত কোকৰাঝাৰ, 12 নম্বৰত বাক্সা, 13 নম্বৰত শিলচৰ, 14 নম্বৰত ডিব্ৰুগড়, 15 নম্বৰত তিনিচুকীয়া, 16 নম্বৰত লখিমপুৰ, 17 নম্বৰত ধেমাজি, 18 নম্বৰ শোণিতপুৰ, 19 নম্বৰ হাইলাকান্দি, আৰু 20 নম্বৰ ধুবুৰী, 21 নম্বৰ কাৰ্বি আংলং, 22 নম্বৰ কৰিমগঞ্জ, 23 নম্বৰ গোৱালপাৰা। তো এইকেইখন ডিষ্ট্ৰিক্টৰ নামে এই লিষ্টখন আছে। সকলো ডিষ্ট্ৰিক্টৰ নাম ইয়াত নাই, তোমালোকে হয়তো কথাটো মন কৰিছা, কিন্তু তেওঁলোকে কোনো ধৰণৰ লিষ্ট এতিয়ালৈ দিয়া নাই। এইখন লিষ্ট মই তোমালোকক পাইছোঁ, চ' তোমালোকক মই জনাই দিছোঁ। চিন্তা কৰিব নালাগে, সকলো ডিষ্ট্ৰিক্টৰ ছাত্ৰছাত্ৰীকে লেপটপসমূহ তেওঁলোকে লাহে লাহে দিব। যিহেতু বৰ্তমান কৰোণা ভাইৰাছৰ উৎপাত যথেষ্ট পৰিমাণে বাঢ়ি গৈছে, কণ্ট্ৰল কৰিব পৰা নাই। তো তোমালোকক ইয়াৰ মাজতে লেপটপসমূহ তেওঁলোকে প্ৰদান কৰিব। তো আজি ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভাল লাগিল লাইক কৰা, আৰু ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰা, আৰু যদি তোমালোকৰ মনত কিবা কনফিউজন আছে মোক কমেণ্ট বক্সত সুধিব পাৰা। আজিলৈ এইখিনিয়ে আছিল। বাই বাই, জয় অসম।